বন্ধুসকল ফাৰ্ষ্টতে আপোনালোকক গুড মৰ্ণিং দি দিলোঁ, ৰাতিপুৱা হৈছে মানে গুড মৰ্ণিং দি দিলোঁ। আৰু আজি আমি এই নলবাৰীৰ ফালে যাম, এই চৰাতলা পিন্ধি একদম ৰেডি একদম যাবৰ কাৰণে। আৰু অলপমান দেৰিকৈ যাম আৰু ওলাম। আৰু আজি ভিডিঅ'টো ভাবিলোঁ ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, গুৱাহাটীৰ পৰাই একদম শৰাইঘাট আপোনালোকক দেখাই কিনে যাম একদম। তো বলক দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমাৰ ফাইনেলি যাওঁ এতিয়া মই নলবাৰীৰ ফালে যাবৰ কাৰণে একদম ৰেডি। আৰু 1 মিনিট ৰ'ব, মোৰ অস্ত্ৰডাল লৈ লওঁ। এইডাল নোহোৱাকৈতো ভিডিঅ' বনাব নোৱাৰিম। মোৰ মৰমৰ ট্ৰাইপডডাল, এইডালে কামাখ্যা ব্লগতে ইউজ কৰিছোঁ, এইডালে আৰু মোৰ সাথী। তো বলক গাইজ, এতিয়া আমি নলবাৰীৰ ফালে যাওঁ লাহে লাহে। গাড়ীত উঠোঁ এতিয়া, গাড়ী একদম ৰেডি। আৰু ইভাগে দেউতা এটা বাঢ়ি আছে, মানে উঠাতে অলপমান মানে দেৰি হৈ গৈছে। 10টা বজাত উঠছোঁ আৰু কি কৰিম গাইজ। এতিয়া বলক যে চব আমাৰ গাড়ী চাড়ী একদম ৰেডি, ফাইনেলি যাবৰ কাৰণে ৰেডি। আৰু এতিয়া ঘৰক বাই বাই টাটা ক'বাৰ সময় হৈছে। আৰু আজি বতৰটো ইমান ভাল নহয়, বৰষুণ দিব চাগে লাগি আছে মোক। তো বলক এতিয়া গাড়ীত বহি লওঁ। এইটো মামাই এটা কাৰোবাৰ লগত কথা পাতি আছে, তো গাড়ীত এতিয়া বহি লওঁ বাৰু। খুলি দিলোঁ দৰ্জা। এতিয়া ড্ৰাইভাৰ নাই, ময়ে আজি চলাই দিওঁ নেকি গাড়ীখন, সেনেকা লাগি আছে। চলাব নাজানো, এবাৰ এক্সিডেণ্ট কৰাইছোঁ, এই মাৰ খাইছিলোঁ বহুত, সেইকাৰণে নচলাওঁ দিয়ক গাড়ী। আৰু এইটো গাইজ ফাষ্টেগ বুলি কয় চাগে, এইটোৰ কি কাম মই নাজানো বাৰু। আৰু এইটো এদিনটো চলামেই গাইজ, নিজৰ গাড়ী যোনদিনা নহওক। তো বলক এতিয়া দেৰি নকৰাকৈ আমি নলবাৰীৰ ফালে আগবাঢ়োঁ গাইজ। অলপমান দেৰি হ'ব চাগে। মামাই এই ফাইনেন্সৰ কোনোবা এইবিলাক ফোন কৰি থাকে না, তাৰ লগত কথা পাতি আছে, ফাইনেন্সৰ পৰা ফোন কৰিছে। তে আপোনালোকক মই এতিয়া ৰাস্তাত লগ কৰি আছোঁ। আৰু গাইজ মই আপোনালোকক কৈ দিব খুজিছোঁ, যদি কোনোবা আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে মানে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব নকৰাৰ হাৰ বহুত বেছি আৰু কৰাৰ হাৰটো কমেই, একদম কম। তো গাইজ ভিডিঅ'টো লাইক কৰিব ভাল লাগিলে, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। তো বলক, তো ঘৰক টাটা বাই বাই দি ওলালোঁ নলবাৰীলৈ যাবা। এই গাড়ী আমাৰ এই পিছপিনেদি যাই আছে, আৰু এইটো মা আমাৰ আগত বহিব গাড়ীত। তো বৰ্তমান গাড়ীখন ৰখালে কাৰণ আমাৰ মা উঠব। আৰু এইডাল আমাৰ ঘৰৰ পিছপিনে থকা বেলগছডাল, আৰু এইটো ফ্লেট। আৰু অলপমান আগত যায় আমাৰ ইজাজ ভাইৰ ঘৰটো পৰে। আৰু এতিয়া অলপমান ৰখিছোঁ, মাৰ উঠাতে মানে দেউতাও আছেনে, অকল মামা আৰু মই এতিয়া বৰ্তমান গাড়ীত আছোঁ ভিতৰত, বাকী চব বাহিৰত। ৰাস্তাৰ অলপমান আগত উঠিব বুলি কৈছে, আৰু গাড়ী চলিল, মা উঠিছে চাগে। আৰু এইটো পেটলাৰ ঘৰ, সেইটো পেটলাৰ স্কুটি পেটলাই কেতিয়াবা মন গ'লে চলাই। আৰু এইটো আমাৰ ইজাজ ভাইৰ ঘৰ। আৰু এতিয়া আমি লাহেকৈ ইয়াৰ পৰা উঠি কেনে আৰু যাওঁ আৰু কোনোৰ মানে দে আৰু বাই বাই দিলোঁ। আৰু এইখিনি জেগা ৰাতি আহিম আৰু দে কুকুৰ ভাই বাই বাই, ফ্লেট দাদা বাই বাই। আৰু ইপিনে আমাৰ গাড়ী থয়, এইখিনি জেগাত আমাৰ ট্ৰাকটো থৈ দিয়ে। আৰু ইপিনে কেতিয়াবা খেলিবৰ কাৰণে আহোঁ, জেগাখিনি ভাল লাগে মোৰ। আৰু এইখিনি জেগাটো চিনি পাইছে চাগে, এই মৰ্ণিং ৱাক কৰিব আহিলে এইখিনি জেগাটো আহোঁ কেতিয়াবা। আমাৰ ইয়াতে ফ্ৰেণ্ড এটাৰ ঘৰ। আৰু ইপিনেদি আমাৰ ফাৰ্মৰ ফালে যাব লাগে। আৰু বেটেৰী ৰিক্সা চলি আছে, মানে ৰাতিপুৱা ভিৰ নাপায়, কিন্তু অলপমান দেৰিকৈ কি গালি চাব। এতিয়া চাওক আপুনি গাড়ীৰ কি মানে জাম লাগব, আৰম্ভ হ'ব অলপমান দেৰিকৈ, কাৰণ ইপিনে ব্ৰিজৰ কাম চলি আছে। আৰু ৰাস্তা এইটোৱে, মানে সিপিনে ব্লক কৰা আছে বৰ্তমান, ব্ৰিজৰ কাম হ'লে খুলি দিব চাগে। আৰু বৰ্তমান এতিয়া আমি মালিগাঁও আহি পাইছোঁ। আৰু ইয়াতেতো সদায় এইটো কাৰবাৰ জাম লগা কাৰবাৰ, কাৰণ ইয়াতেতো মেইন ব্ৰিজৰ কাম চলি আছে। আৰু গাঁৱত মই এইমাত্ৰ ফোন মাৰিছিল আমাৰ ইপিনে বৰষুণ দিব লগা অলপ বতৰ চলি আছে, কিন্তু গাঁৱৰ ফালে বোলে ৰ'দে দি আছে বোলে। আমাৰ ইপিনে বা কিয় এনেকা নাজানো, আৰু দেই আৰু কি কৰিব, আৰু যাই থাকোঁ আৰু আগৰ পিনে। আৰু এই আমাৰ পুলিচ চাচাই পূৰা বাইক চলাই কিনে যাই আছে। আৰু ইয়াতে ব্ৰিজখন হ'লে উঠিব এদিনতো আহিম। আৰু এলা ৰেলৱে ক্ৰচিং ৰাস্তা চাওক আপোনালোকে একদম। আৰু ইপিনে পাহাৰ, ইপিনেও মোৰ এটা ফ্ৰেণ্ডৰ ঘৰ যায়, আমাৰ এই কলেজৰ মোৰ ফ্ৰেণ্ড আৰু তাৰ ঘৰৰ পিনে আহিছিলোঁ এবাৰ। আৰু আজি কলেজ খোলা আছে চাগে, এইবিলাক আহি আছে কলেজৰ পৰা। আৰু জামটো কেতিয়া ভাঙে সেইটোৱে চাওঁ ৰ'ব গাইজ, আজি যাই পাওঁ বা নাপাওঁ তাৰ গেৰাণ্টি নাই একো। ভাঙিল দেই জামটো। আৰু কিন্তু এতিয়া অলপমান ৰ'দ দিছে দেখোন ইয়াতে, চাগে বতৰৰ আজিকালি একো গেৰাণ্টি নোহোৱাই হৈছে। চাই লওক আপোনালোকে, অলপমান পিছত আমি বৰষুণ বতৰ পাইছিলোঁ, আৰু এতিয়া এটা ৰ'দ দি আছে। আৰু এইখিনি ইয়াতে আমাৰ এবাৰ বাইকত ডেলিভাৰী ল'ব আহিছিলোঁ চাগে, মই এই 2019 মানত আহিছিলোঁ।
আৰু ইয়াতে আমি বৰ্তমান যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধিস্থলটো পাম অলপমান আগত আছে এই টানেলটো পাৰ কৰি কিনে চাগত আৰু ইয়াতে পুৰা লাইনত চিটি বাছ লাগি আছে এইবিলাক আদাবাৰী নাৰেংগী এইবিলাক মাৰি থাকে এবাৰ আহিছিলোঁ কামাখ্যাততো আপোনালোকে দেখাইছোঁ চাগে এইবিলাক ইমান আগত অহা নাই পিছতে কামাখ্যা পৰে আৰু আমাৰ পুৰা এই টানেলটো একদম কিবা বেলেগ একদম চাউণ্ডে মানে একো হৈ থাকে একদম আৰু এইটো ৰাস্তাইদিও যাব পাৰি হাইৱেৰ পিনে আৰু এইটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া বিল্ডিং নেশ্যন আৰু এতিয়া ভূপেন হাজৰিকা দেৱৰ সমাধিস্থলটো পাম আৰু আপোনালোকক দেখাব পাৰিলে মই দেখাই দিম ভালকৈ আৰু ইপিনেও যাম মানে এইখিনি জেগাত পুলিচে পুৰা একদম হেৰি কৰি থাকে আজি পুলিচ নাই কিয় বা আৰু এইটো চাওক আপুনি একদম জুম কৰি দেখাই দিব চেষ্টা কৰিছোঁ আপোনালোকক ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এইটো সমাধিস্থল কিমান চনত 2011 চাগে 11ত তেওঁক ইয়াতে হেৰি কৰা হৈছিল আৰু পূৰা একদম যাই আছোঁ একদম ইয়াতে এখন পাৰ্ক না পুখুৰী কিবা এইটো ইয়াতে বনাইছে এইবাৰ এদিন চাব আহিম দিয়ক গাইজ ইয়াতে ভালকৈ আৰু এতিয়া হাইৱেৰ পিনে আমি যাই আছোঁ আৰু এইটো অলপমান আগত এইটো কিবা মেজিক না চিটি বাছ ষ্টেণ্ড কিবা এটা পাম আৰু মই লাহেকৈ দেখা পাই আছোঁ আপোনালোকে পাইছে বা নাই নাজানো এই অলপমান চাইডৰে এইটো চাইড এইটো মেজিক না ট্ৰেকাৰ ষ্টেণ্ড ইয়াতে চাগে গুৱাহাটীৰ পিনে যোৱা এটা ৰাস্তাও আছে এইপিনে কাটি কিনে এইটোৰ পিনে চাগে গাড়ী উঠিব পাৰি ইয়াতে অলপ আপেল আঙুৰ ল'বৰ কাৰণে ৰখিলোঁ আৰু ইয়াতে চাওক আমো আহি গৈছে একদম আম পইপৰ হোৱা নাই এটা আম কিনকিবা আহিল আৰু এইটো হাইৱে ট্ৰাক ইয়াতে চলি আছে ইয়াতে আমি ৰখিছোঁ ইয়াতে হাইৱেৰ ওচৰত অলপ আৰু লৈছোঁ আঙুৰ কেইটামান লৈছোঁ আঙুৰ খাব লাগিব আজি গাইজ তো বলক আপোনাক এতিয়া নলবাৰীত লগ কৰি আছোঁ ডাইৰেক্ট Scream your name. Hello, hello. Do you need me before I fade away? Is this a place that I call home to find what I've become? Walk along the path unknown. We live, we love, we lie. Deep in the dark, I don't need the light. There's a ghost inside me. It all belongs to. তো গাইজ কিমাননো ভিডিঅ' ৰেকৰ্ড কৰিম মানে গাড়ীত অলপমান ৰেকৰ্ডিং কৰাতে ভাগাৰ লাগিলে সেইকাৰণে টোপনি অলপমান গুচি গ'ল আৰু টোপনিৰ পৰা উঠি কেনে যে মই আৰু টোপনিৰ পৰা উঠি কেনে যে চাওঁ ননা নদীৰ ওচৰ আৰু এইটো আমাৰ ভণ্টি লাইক কৰিব দিলে আৰু স্বাগতম টু নলবাৰী ফাইনেলি আমি নলবাৰী গাইজ আহি পালোঁ ইমান দেৰিৰ মূৰত গাইজ মানে বেয়া ভাগৰ লাগি আছে মোৰ আৰু আহি পালোঁ আমাৰ নলবাৰীৰ বিখ্যাত হোটেল প্ৰণীতা হোটেল কেতিয়াবা আহিলে ভিডিঅ' বনাই ল'ম বাকী এতিয়াতো গাঁৱতে যাই আছোঁ আমি আৰু ফাইনেলি আমি নলবাৰী চিটি আহি পালোঁ আৰু ইয়াতেতো গাড়ীৰ জাম তাম লাগি আছে চিটি খান এলেকাটো লাগিবই আৰু ইয়াতে বতৰটো মানে আৰু সেংকা হৈ গৈছে মাজত ৰ'দ দিছিল আৰু এতিয়া আৰু বৰষুণ টাইপ নাজানো দিয়ক আজি কি বা হয় বতৰৰ অৱস্থা ক'ব নোৱাৰি আৰু ৰাস্তাই একদম মানে গাড়ী তাড়ী একদম গুৱাহাটী টাইপ মহল হৈ গৈছে ফাইনেলি গাঁও আহি পালোঁ কিন্তু আহি কিনে এইবোৰ কি দেখা পাইছোঁ শুনামতে ইয়াতে বোলে ৰাতি বহুত জোৰকৈ ধুমুহা বতাহ আহিছিল এই গছ টছ উঘালি পেলাইছে আৰু লাইনত তাঁৰ চাৰ ছিঙি গৈছে মানুহৰ কোৱা মতেতো লাইন আহোঁতে 3-4 দিন লাগি যাব আমি আশা কৰোঁ কি জল্দি লাইন চাইন আহে কৰে এইবিলাক ভাল হওক আমি ফাইনেলি নলবাৰী আহি পালোঁ আৰু মই এতিয়া বৰ্তমান গাঁৱত আছোঁ আৰু ইয়াত তো সেইটো আপোনালোকে দেখিছে চাগে এইটো জুম কৰি দেখাই দিওঁ আপোনালোকে এইটো ইয়াতেতো আপুনি গোটেই দেখাব লগা একো নাই সেইকাৰণে আজি নাযাওঁ ইয়াতে লাষ্টত আপোনালোকক এইখিনিয়ে ক'ব গৈছোঁ যদি আমাৰ ভিডিঅ'টো ভাল লাগে আমাৰ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজি আপোনালোকক কেনেকুৱা লাগিল মোৰ লগত আহি কেনে সেইটোও আপোনালোকে কমেণ্ট বক্সত কৈ দিব আৰু বাকী আপোনালোকৰ মৰমৰ কাৰণে আজি এইখিনি আগবাঢ়িব পাৰিছোঁ আৰু মোক এনেকুৱা আপোনালোকে আগবঢ়াই লৈ যাওক থেংক ইউ ক'ব বিচাৰিছোঁ আপোনালোকক মানে 50 হ'ব আৰু 50 কৰি 10 ছাবস্ক্ৰাইবাৰ তো আপোনালোকক নেক্সট লগ পাম মই এনেকুৱা এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ জয় আই অসম বাই বাই গাইছ